Hello guys, creative নবনিতাৰ অন্য এটা ভিডিঅ'লৈ মই নবনিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈছো Flipkart kurta set হল ভিডিঅ' এটা। ইয়াত মানে একজোৰ kurta set আছে, আনবক্সিং কৰিম আৰু অনেষ্ট ৰিভিউটো মই আপোনালোকৰ আগত শেয়াৰ কৰিম। প্ৰাইস হিচাপে প্ৰডাক্টটো কোৱালিটিটো কেনেকুৱা, ভাল নে বেয়া, এফৰ্ডেবল হয় নে নহয়, সামাৰ ফ্ৰেন্ডলি হয় নে নহয়, আপোনালোকৰ আগত গোটেইখিনি মই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটো হৈছে ফ্লিপকাৰ্টৰ পৰা অহা পাৰ্চেল। মই আগতে মানে এনে ওপেন কৰি থৈছো, এটা আপোনালোকৰ ওচৰত আনবক্সিং কৰিম আৰু অনেষ্ট ৰিভিউটো শেয়াৰ কৰিম। এটো ব্লু কালাৰত মানে ডাৰ্ক ব্লু, হোৱাইট আৰু ৰেড ইয়েলো কম্বিনেশ্যনত মানে 3Pic kurta আছে। এটো ফাৰ্ষ্ট এইখন হৈছে দুপাট্টা, প্লাজো আৰু এটো কুৰ্তা। এই কুৰ্তাটো এনেকুৱা ফ্ৰণ্ট চাইডটো ৰাউণ্ড নেক আৰু হাতটো 3/4 স্লিভ, এনেকুৱা আগত অকমান এনেকুৱা পটি টাইপৰ লগোৱা আছে আৰু ফ্ৰণ্ট চাইডটো এনেকুৱা আছে, ধুনীয়াকৈ আছে। আৰু এইটো হৈছে বিশুদ্ধ ব্ৰেণ্ডৰ আৰু এইটো আনাৰকলি টাইপৰ পুৰা ফুল লেন্থৰ হয়, একদম ধুনীয়া আহল বহল আৰু 100% কটন মেটেৰিয়েল, বহুত ধুনীয়া, সামাৰ ফ্ৰেন্ডলি হ'ব। বেক চাইডটো এনেকুৱা ধৰণৰ আৰু এইটো হৈছে প্লাজোটো অলপমান লাইট কালাৰত আছে, বহুত ধুনীয়া আহল বহল, চাওকচোন একদম ধুনীয়া, একদম 100% কটন মেটেৰিয়েল আৰু দুটা সাইডত মানে ইলাষ্টিকেট, বহুত ধুনীয়া। মানে প্ৰাইস হিচাপে প্ৰডাক্ট কোৱালিটিটো বহুত ভাল আৰু এফৰ্ডেবল হ'ব আৰু গৰমৰ কাৰণে বহুত ধুনীয়া আৰু কমফৰ্টেবল হ'ব। আৰু এইখন হৈছে ইয়াৰ দুপাট্টাখন, ধুনীয়া একদম 2.5 মিটাৰত আছে, বহুত ধুনীয়া আহল বহল। প্ৰাইস হিচাপে প্ৰডাক্ট কোৱালিটিটো বহুত ধুনীয়া, বিশুদ্ধ ব্ৰেণ্ডৰ আৰু ইয়াৰ প্ৰাইসটো লৈছে 765 টকা। মানে প্ৰাইস হিচাপে প্ৰডাক্ট কোৱালিটিটো বহুত ধুনীয়া আছে। আৰু আপোনালোকক যদি লাগে আপোনালোকে কমেন্ট কৰিব, লিংকটো মই আপোনালোকক দি দিম। এতিয়া মই আপোনালোকক মানে কুৰ্তা সেটযোৰ পিন্ধি কিনে দেখাম, মানে পিন্ধাৰ পিছত কেনেকুৱা দেখি আপোনালোকে চাই কিনে ক'ব। চাওকচোন মানে কাপোৰযোৰ পিন্ধাৰ পিছত মানে বহুত ধুনীয়া লাগছে, একদম ধুনীয়া কমফৰ্টেবল লুক এটা দিছে, সামাৰৰ কাৰণে বহুত ধুনীয়া হ'ব, একদম বঢ়িয়া আহল বহল। আৰু বেক চাইডটো চাওকচোন আপোনালোকে বহুত ধুনীয়াকৈ মানে ফিট হৈছে আৰু দাম হিচাপে মানে প্ৰডাক্ট কোৱালিটিটো বহুত ধুনীয়া। ইয়াত মানে আপোনালোকে 10ৰ ভিতৰত 10 দিব পাৰিব। ৰ'ব মই আপোনালোকক ইয়াৰ সম্পূৰ্ণ লুকটো কেনেকুৱা দেখাই আছোঁ। চাওকচোন কুৰ্তা সেটযোৰৰ সম্পূৰ্ণ লুকটো বহুত ধুনীয়া আৰু আহল বহল ষ্টেণ্ডাৰ্ড লুক এটা দিছে, পিন্ধাৰ পিছত কমফৰ্টেবল। আৰু যদি আপোনালোকক লাগে এই কুৰ্তা সেটযোৰ আপোনালোকে কমেণ্ট কৰিব, মই ইয়াৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে মোৰ এই কুৰ্তা সেট হল ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই। আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ কিবা হল ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই লৈ আহিব ট্ৰাই কৰিম। আৰু মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।